নৰ্থ বেংক মহাবিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা গ্ৰন্থমেলাৰ এই কবি সন্মিলনত উপস্থিত সকলোলৈকে মান্যতা অনুসাৰে নমস্কাৰ জনাইছোঁ। সঞ্চালক মহোদয়কো নমস্কাৰ জনাইছোঁ, উদ্বোধিকা বাইদেউকো নমস্কাৰ জনাইছোঁ। নৰ্থ বেংক মহাবিদ্যালয়ত এসময়ত সাহিত্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলা শ্ৰদ্ধাৰ তুষেশ্বৰ চেতিয়া ছাৰ আৰু মিলন কুমাৰ গগৈ, এই দুয়োজনৰ নামত উৎসৰ্গিত এটি কবিতা সাম্প্ৰতিক মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। সাম্প্ৰতিক। সংকটৰ গৰাহত গান্ধীৰ সততা, চমকৰ জোৱাৰত অৰ্থহীন সমতা, মন মগজুক লৈ চলিছে বেহা, ন্যায় নীতি নিষ্ঠাৰ অচলাৱস্থা, চাটুকাৰিতাত সকলো মগ্ন, নিজৰ ওচৰত যে নিজেই নগ্ন, কোনেও নেভাবে কাৰো কথা, কোনেও নেমাৰে নিজাকৈ মাথা, ক্ৰমে বাঢ়ি আহিছে দিনক দিনে পদলেহনকাৰী স্তাৱকৰ মিছিল, কেঁকোৰা পোৱালি মুখাৰ দলেই খুলি খুলি খায় মাকজনীকো, কোনো থমকি নৰয় কাৰো বাবে, লেং মাৰি হ'লেও আগুৱাব লাগে, পাহাৰ ভৈয়াম নদী অৰণ্যবোৰ কেতিয়াও হ'ব নোৱাৰে একাকাৰ, বিশ্বৰ প্ৰান্তে প্ৰান্তে যুদ্ধৰ আখৰা, নৈতিকতাবাদীৰ হাহাকাৰ অৱস্থা, নেতাৰ বেটাৰ নিৰাপদ জীৱন, স্বদেশত ভাই ভাই গৃহযুদ্ধত মগন, যেন যদুকুল ধ্বংসৰ কচৰত অসহিষ্ণু সমাজ জনপ্ৰতিনিধি, শান্তি সম্প্ৰীতিৰ কথা কৈ কৈ অশান্তিৰ বীজ সিঁচা আস্ফালন, সাম্প্ৰতিক বুৰঞ্জীৰ পুনৰ নিৰ্মাণ জিলিকি ৰ'ব ইতিহাসৰ পাতত। ধন্যবাদ।